বন্ধুসকল, কি এই কৰোনা ভাইৰাছ? কিয় ইমান তীব্ৰ গতিত বিয়পিছে এই কৰোনা ভাইৰাছ? এতিয়ালৈ লৈছে 100তকৈও অধিক লোকৰ জীৱন এই কৰোনা ভাইৰাছে। যিসকল লোকে এই ভাইৰাছটোৰ বিষয়ে জানে তেওঁ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, আৰু যিসকলে নাজানে এইটোৰ বিষয়ে তেওঁ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। কাৰণ বন্ধুসকল, এই ভিডিঅ'টোত মই ক'ম কৰোনা ভাইৰাছৰ পৰা বচাৰ উপায় আৰু কি কি সাৱধানতা ল'ব লাগিব এই কৰোনা ভাইৰাছৰ পৰা বাচিবলৈ। বন্ধুসকল, এনেকুৱাই আৰু ভিডিঅ' পাই থাকিবলৈ আপুনি তলত থকা ৰঙৰ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি ওচৰতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব। এইটো সম্পূৰ্ণ বিনামূলীয়া হয়। বন্ধুসকল, প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো কৰোনা ভাইৰাছ চীনৰ পৰা ভাৰতবৰ্ষও পাইছে আহি। এইটো কৰোনা ভাইৰাছ এণ্ট্ৰি উত্তৰ প্ৰদেশ, বিহাৰ আৰু দিল্লীৰ দৰে ভাৰতৰ কেইবাখনো ৰাজ্যত হৈ পৰিছে। চীনৰ পৰা অহা এই জীৱন লোৱা ভাইৰাছটোৱে তীব্ৰ গতিত 11খন দেশত বিয়পি পৰিছে, য'ত আমেৰিকা আৰু ডুবাইৰ দৰে চহৰৰ নামো সোমাই আছে। এই কৰোনা ভাইৰাছৰ এটা সাধাৰণ বেমাৰৰ দৰেই, য'ত কৰোনা ভাইৰাছৰ এইকেইটা লক্ষণ দেখা দিয়া মাত্ৰেই আপুনি অকণো অৱহেলা কৰি নাথাকিব। কৰোনা ভাইৰাছৰ উশাহ নিশাহৰ লগত সম্বন্ধিত বেমাৰ। ইয়াৰ লক্ষণকেইটা নাকৰ পৰা পানী ওলোৱা, ডাঙৰ ডাঙৰ কাহ অহা, ডিঙিটোত সুৰসুৰণি লাগি থকা দেখা যাব। এইটো বেমাৰ হ'লে আপুনি এটা সাধাৰণ বেমাৰ হৈ আছে বুলিয়ে ভাবিব। যদি ঘৰতে মেডিচিন লোৱাৰ পাছতো আপোনাৰ ঠিক হোৱা নাই, তেনেহ'লে আৰু আপুনি অলপো পলম কৰি নাথাকি আপুনি ওচৰৰ ডক্তৰৰ পৰামৰ্শ লওক। নিমুনিয়া, ডিঙিৰ সুৰসুৰণি লগা আৰু অস্থমা ৰোগকো এই ৰোগৰ লক্ষণ ধৰা হৈছে, য'ত নাক আৰু তেজৰ টেষ্ট কৰিব। যদি কৰোনা ভাইৰাছৰ আপোনাৰ উশাহৰ নলী আৰু বুকুৰ ভিতৰলৈ সোমাই গৈছে, তেনেহ'লে এইটো আপোনাৰ নিমুনিয়াৰ কাৰণো হ'ব পাৰে। বিশেষকৈ তেওঁলোকৰ হয় যোনবোৰ বয়সীয়াল আৰু বুকুৰ বিষ হয়, নহ'লে যাৰ হৃদযন্ত্ৰটো কমজুৰি নাইবা উশাহ সম্বন্ধীয় কিবা বেমাৰ থাকে। আৰু এনেধৰণৰ বেমাৰ 40 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ হয়। যিসকল ব্যক্তিৰ পানী লগা, কাহ আৰু নিমুনিয়া আছে তেওঁলোকে মুখত মাস্ক পিন্ধক, নহ'লে এই বেমাৰটো দ্বিতীয়জন মানুহলৈ বিয়পি যাব। সেইজন ব্যক্তিয়েও মাস্ক পিন্ধক যিজনে কাহ হৈ থকা মানুহ এজনৰ লগত কথা পাতে। এইটো সময়ত আপোনালোকে যোনেই বাহিৰলৈ নাযাওক, মাস্ক মাৰিহে মুখত ওলাব, কাৰণ এই কৰোনা ভাইৰাছ আপোনাৰ উশাহৰ জৰিয়তে আপোনাৰ শৰীৰত প্ৰৱেশ কৰে। যিজন ব্যক্তিৰ কাহ পানী লগা হৈ থাকে, সেইজন ব্যক্তিয়ে নিজক বাৰে বাৰে নাক, চকু আৰু মুখ লাৰি নাথাকিব আৰু বাৰে বাৰে আপোনাৰ হাতখন গৰম পানী নাইবা চাবোনেৰে ধুই থাকিব। চীনৰ এইটো ভাইৰাছ জীৱ-জন্তুৰ পৰা ওলাইছে। এইটো বেমাৰ প্ৰথম জীৱ-জন্তুৰ তাত আছিল। চীনৰ মানুহে কুকুৰৰ মাংস, মেকুৰীৰ মাংস আৰু সাপ বাদুলিৰ দৰে জীৱ-জন্তুবোৰ খায়। চাইণ্টিফিকসকলে কয় এইটো বেমাৰ তেওঁলোকৰ জীৱ-জন্তুৰ পৰা আহিছে। চীনৰ পৰা অহা এই বেমাৰটো এতিয়া চীনৰ সীমা পাৰ কৰিছে। বন্ধুসকল, আপোনালোকে এতিয়া সাৱধান আৰু সতৰ্ক হৈ থাকক। বন্ধুসকল, আপোনালোকে এই ভাইৰাছটো এটা সাধাৰণ ভাইৰাছ ভাবি নথ'ব। এতিয়ালৈ 3000 লোকৰ এই বেমাৰত যুঁজি আছে। বন্ধুসকল, আচলতে এইটো বেমাৰ সকলোতকৈ প্ৰথমে 1960 চনত আহিছিল, কিন্তু এতিয়া এইটো কোনেও নাজানিছিল যে এইটো ক'ৰ পৰা আহিছে। কিন্তু এতিয়াৰ চাইণ্টিফিকখিনিয়ে ইমানলৈয়ে জানিব দিছে যে এইটো জীৱ-জন্তুৰ পৰা অহা এটা বেমাৰ, আৰু এইটো বেমাৰ জীৱ-জন্তুৰ মাজতো তীব্ৰভাৱে বিয়পি পৰিছে। কিন্তু এইটো কথাৰ চাইণ্টিফিকে এতিয়ালৈ সঠিক উত্তৰ দিয়া নাই যে এইটোৰ শুদ্ধ ঔষধ কোনটো। হয় বন্ধুসকল, এইটো সময়ত এইটো বেমাৰ এই কাৰণেই ভয়ংকৰ ৰূপ লৈ আছে কাৰণ এই বেমাৰটোৰ ঔষধ এতিয়ালৈ কোনো ডক্তৰ, চাইণ্টিষ্টে উলিয়াব পৰা নাই। মাত্ৰ এই বেমাৰৰ পৰা বাচিবলৈ ডক্তৰে কেইটামান সাৱধান বাণী দিছে। সেইকাৰণে মই ক'ব লোৱা এই কথাখিনি মন দি শুনক আৰু নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গকো কথাখিনি জনাই দিয়ক। নাম্বাৰ 1, কোনো ধৰণৰ পিহ হোৱা পদাৰ্থ নাখাব, যেনে ক'ল্ড ড্ৰিংকছ, আইচক্ৰীম, কুলফি, এনেধৰণৰ খোৱা বস্তুৰ পৰা আঁতৰত থাকক। নাম্বাৰ 2, বন্ধ পেকেটত অহা কোনো ধৰণৰ বস্তু নিজৰ ল'ৰা-ছোৱালীক নোখোৱাব আৰু নিজেও নাখাব। নাম্বাৰ 3, কোনো ধৰণৰ বন্ধ বাকচত 48 ঘণ্টা পাৰ হোৱা খাদ্য নাখাব। নাম্বাৰ 4, পেকেটত অহা গাখীৰ নাখাব আৰু গাখীৰেৰে বনোৱা কোনো ধৰণৰ বস্তু আপোনালোকে নাখাব। নাম্বাৰ 5, যিকোনো ধৰণৰ মাছ, মাংস এতিয়া নাখাব, কাৰণ জীৱ-জন্তুৰ পৰাই এইটো বেমাৰ বিয়পি আছে। এইকেইটা বস্তু আপুনি তেতিয়ালৈ আঁতৰি থাকক যেতিয়ালৈ এই বেমাৰটো ধৰিব নোৱাৰে।
বন্ধুসকল, এই ভিডিঅ'টো মাত্ৰ মই আপোনালোকৰ সুবিধা সুৰক্ষা আৰু আপোনালোকে বাচি থাকিবলৈ বনাইছোঁ। গতিকে ভিডিঅ'টো এটা লাইক কৰি যাব, তেতিয়া মই নেক্সট ভিডিঅ'টো আপলোড কৰিবলৈ মটিভেট হ'ম। লগ পাম আপোনাক আৰু অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।